নাই আপোনালোকে প্ৰথমতে KKHSOUৰ অৰ্থাৎ কৃষ্ণকান্ত সন্দিকৈৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপোনালোকে এইটো চাইটত দেখা পাই আছে, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে চাওক লাৰ্ণাৰ্ছ কৰ্নাৰ বুলি এটা অপশ্যন আছে, তাৰে ৰাইট চাইডত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপোনালোকে চাওক তলফালে এছাইনমেণ্ট বুলি লিখা আছে, এই এছাইনমেণ্টত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। যিসকলে NAPৰ আণ্ডাৰত এডমিশ্যন লৈছে তেওঁলোকে ওপৰতো ক্লিক কৰিব, আণ্ডাৰ NAP 2020। তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব, এনেকুৱা এটা পেজ খোল খাব। তাৰপিছত প্ৰথমে আপোনালোকে ইয়াৰত ছিলেক্ট কৰিব। ইয়াতে যিসকলে 2023ত এডমিশ্যন লৈছে তেওঁলোকে ওপৰতো ক্লিক কৰিব, আৰু যিসকলে এই বছৰ এডমিশ্যন লৈছে অৰ্থাৎ 2024ত এডমিশ্যন লোৱাখিনি তলত ক্লিক কৰি চাব। তাৰপিছত ছেশ্যনত ক্লিক কৰি আপোনালোকে কোনটো ছেশ্যনত এডমিশ্যন লৈছে সেইটো ক্লিক কৰি ল'ব। ইয়াতে জানুৱাৰী বুলি আছে, জানুৱাৰীত ক্লিক কৰি ল'লোঁ। যিখিনি জানুৱাৰীত এডমিশ্যন লৈছে সেইসকলৰ কাৰণে ইয়াত দিয়া আছে। তাৰপিছত আপোনালোকে ছেমিষ্টাৰটো ছিলেক্ট কৰি ল'ব। ধৰক মই ফাৰ্ষ্ট ছেমিষ্টাৰৰ কাৰণে ইয়াতে ক্লিক কৰি ল'লোঁ। ইয়াতে ফাৰ্ষ্ট ছেমিষ্টাৰ গোটেইখিনি এছাইনমেণ্টৰ টপিক আহিছে, যাৰ যিখন ছাবজেক্ট সেই ছাবজেক্ট ৱাইজ আপোনালোকে ৰাইট ছাইডত চাওক ডাউনলোডৰ অপশ্যন দিয়া আছে। এনেকৈ ডাউনলোডত ক্লিক কৰি ডাউনলোড কৰি, ইয়াতে মই এটা ডাউনলোড কৰি দেখাই দি আছোঁ। তেওঁলোকে জেনেৰেল ইংলিছ বুলি আছে, জেনেৰেল ইংলিছত মই ৰাইট ছাইডত একেবাৰে ৰাইট ছাইড চাওক ডাউনলোড লিখা আছে, এইটোত ক্লিক কৰি ল'লোঁ। এইটো ডাউনলোড হৈ আছে। মই আগতে এবাৰ ডাউনলোড কৰিছিলোঁ, সেইকাৰণে মোৰ ডাউনলোড এগেইন বুলি লিখা আহিছিল। গতিকে আপোনালোকে এনেকৈ ডাউনলোড কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, যাতে আগলৈকে আপোনালোকৰ কাৰণে এনেকুৱা ভিডিঅ' লৈ আহিব পাৰে। ধন্যবাদ।